আরে অসমখনটো মানে এটা সময়ত বিভিন্ন জনগোষ্ঠী বিভিন্ন এলেকাৰ পৰা আহিছে। চাউলুং চুবাকা এটা জাগাৰ পৰা আহোম আহিছে। আজি যিসকল মেইন ষ্ট্ৰীমৰ মানুহ তেওঁ কোনোবাই কনৌজৰ পৰা আহিছে, কোনোবাই ব্ৰহ্মদেশৰ পৰা আহিছে, কোনোবাই পাহাৰ বগৰাই বগৰাই আহিছে। আমাৰ মানুহক ব্ৰিটিছ ইণ্ডিয়াত এটা পৰিয়ালৰ 5 টকীয়া ট্ৰেইনৰ টিকট ভাড়া কৰি এই মাটিখিনিত শস্য উৎপাদন কৰিবৰ কাৰণে আনিছে। কিন্তু আমিতো বিদেশৰ পৰা অহা নাই, আমিতো কনৌজৰ পৰা অহা নাই, আমিতো ব্ৰহ্মদেশৰ পৰা অহা নাই, আমিতো থাইলেণ্ডৰ পৰা অহা নাই, আমিতো পাহাৰ বগৰাই বগৰাই অহা নাই। আমি সভ্য জগতৰ মানুহ হিচাপে 5 টকা ট্ৰেইনৰ টিকেটত এটা ফেমিলিক দিয়াৰ পিছত ব্ৰিটিছ ইণ্ডিয়া ইট ৱাজ নট এ বাংলাদেশ, ইট ৱাজ নট পাকিস্তান, ইট ৱাজ গ্ৰেটাৰ ইণ্ডিয়া। আজি পাকিস্তান, আজি বাংলাদেশ, এইটো ক'ত? আজি আফগানিস্তান ক'ত আছিলে? এইটো গ্ৰেটাৰ ইণ্ডিয়াৰ সীমাত আছিলে। সময়ত এইটো ভাগ হৈ গ'ল। যেনেকৈ অসমখন আছিলে, অসমখনত আজি নাগালেণ্ড কেতিয়া হৈছে, মেঘালয় কেতিয়া হৈছে, মিজোৰাম কেতিয়া হৈছে? কিয় হৈছে? ইয়াৰ দাদাগিৰিৰ কাৰণে আজি নাগালেণ্ড, মেঘালয়, অৰুণাচল, মিজোৰাম হৈছে। হাত বনি চম্পা ক'লে নহ'ব নহয়। আজি কিয় গৈছে মানুহখিনিয়ে? তেতিয়া মাধ্যম অসমীয়া লাগিবই। নাগায়ক গ্ৰহণ কৰা নাই, মেঘালয়ৰ মানুহে গ্ৰহণ কৰা নাই। আজি যে অসমখন টুকুৰা টুকুৰা কৰিছে, এনেকুৱা কামৰ কাৰণে কৰিছে। আৰু ইয়াত অসমত কেনেকৈ বাংলাদেশ বনাব? হা, কথা কওক, মুখেদি আহিলে কৈ দিব। আৰু যোৱা ইলেকশ্যনত যিকেইটা সমষ্টিৰ পৰা যিকেইটা সেইকেইটা ভাৰতীয় নাগৰিক নহয়, কিয় এইবিলাক বিদেশী নাগৰিক নেকি? বিদেশী নাগৰিক তোমালোকে এইবিলাকক ওলাই কিয় নিদিয়া? কিয় বহি আছা? ইয়াত গভৰ্ণমেণ্ট হৈছে, ওলাই দিব লাগে। এইবিলাক যদি মানুহ বিদেশী এইবিলাক মানুহ যদি বিদেশী হয়, তেতিয়াহ'লে ইয়াত কিয় থাকিব? সেইকাৰণে সমষ্টি পুনৰ্গঠন কৰোঁতে চব মুছলমান একেলগে ৰাখি যে মুছলমানৰ চিট 20টা বা 25টা বা 15টা যিয়ে হয় হওক, তেনেকৈ কৰিছা। সময়ৰ গতি মনত ৰাখিব। এনেকৈ বহুত ডাঙৰ ডাঙৰ লিডাৰে কৈছিল যে কংগ্ৰেছক কেতিয়াও উফৰাব নোৱাৰে। এতিয়া যদি কোনোবাই কৈছে যে বিজেপিক কোনোবাই উফৰাব নোৱাৰে, সময়ে ক'ব কোন ক'ত থাকিব, চেণ্ট্ৰেলত কোন থাকিব, ষ্টেটত কোন থাকিব। এইটো ওপৰৰ সিদ্ধান্ত, এইটো কাৰো সিদ্ধান্ত নহয়। আজি মোদী বহিছে তাত, এইটো আল্লাহৰ সিদ্ধান্ত। এই হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ ইয়াত বিজেপিত গৈ চিফ মিনিষ্টাৰ হৈছে, কপালত লিখা আছিল কাৰণে বিজেপিত গৈ। যোৱা নিৰ্বাচনত যিকেইটা সমষ্টিত বিজেপি, কোনকেইটা সমষ্টিত বিজেপি আৰু AGP হাৰিছে? এটাওতো জিকা নাই। যিকেইটা দিছে এটাও জিকা। কিয় জিকিব? উপযুক্ত মানুহক টিকেট দিয়া নহয়। আল্টু ফাল্টু মানুহক টিকেট দিলেই হৈ যাব না। এতিয়া পীযুষ হাজৰিকাই ভাবিছে আৰু তেখেতক ছেকেণ্ড মুখ্যমন্ত্ৰী ধাঁচ ধৰি লৈছে। এইটো কৈ আছে এইবিলাক মুছলমানৰ ওপৰত কথা কওঁতে আৰু ব্ৰেক ৰাখিব নালাগে নহয়, চিন্তা কৰিব নালাগে। এইটোতো জাতি নহয়, পীযুষৰ মতে এইবিলাক এটা জাতি নহয়। হিটলাৰৰ পলিচি, হিটলাৰে যেনেকুৱা ইহুদীবিলাকক মানুহ বুলি গণ্য কৰা নাই, কিন্তু আজি পৃথিৱীত মানুহে গণ্য কৰি আছে নহয় পৃথিৱীৰ মানুহ। আজি আমাক ক'বই, আমাক কোৱাৰ কাৰণে আমি সস্তীয়া মানুহ। আমাৰ মানুহক খুব সহজে ক্ৰয় কৰিব পাৰে, আমাৰ মানুহখিনি সহজে মানে কনভিন্স হ'ব পাৰে। আমাৰ মানুহৰ ওপৰত যিমানেই অত্যাচাৰ হওক, অলপ পিঠত হাত দিলে সেইবিলাক পাহৰি যায়। গতিকে এতিয়া আমাৰ মানুহৰ এটাই ৰাস্তা আছে, এইখন পৃথিৱীত নিজৰ কামানি নিজে কৰি আছে। এতিয়া মুছলমানে মেক্সিমাম নিজৰ কামানিত নিজে চলি আছে। চাকৰি বাকৰি ধান্দা বেছি নকৰি সিহঁতৰ ল'ৰা ছোৱালীবিলাক ভালদৰে লিখা পঢ়া কৰক, আৰু আজান দিলে মুছলমান মানুহখিনি মছজিদলৈ যোৱাৰ অভ্যাস কৰক।